उदालगुरि जिल्लानि माजबाद साहित्य सभानि जथुमा खुंनाय जायो। उदालगुरि जिल्लानि साहित्य सभानि सिङाव माजबाद सतदल साहित्य सभानि जथुम आरो जिउनां सोदोमस्रि जथुमा। रबिबार खालि माजबाद खरमखा रंगमंच साहित्य सभानि गेजेर समफारि जथुमा आरो जिउनां सोद्रोमाफोरनि जथुमा खुंनाय जायो। जिउनां सोदोमस्रि जथुमायाव माजबाद सतदल साहित्य सभानि सा 200निबो बांसिन जिउनां सोद्रोमाफोरा बाहागो लादोंमोन। फुंबिलि समाव आसाम साहित्य सभानि हाबाफारि जागायनायनि सिगां महरगिरि जुबिन गार्गनि मान बावनाय हाबाफारि लायो। बे हाबाफारिजों लोगोसेनो माजबाद सतदल साहित्य सभानि थान्दैफोराबो फांसे बिफां गायो। बेनि उनाव सानजौफुआव मोनसे गेवलां जथुमा जायो। बे मेलाव जिल्ला साहित्य सभानि थान्दैफोर, फासनि सेरफां परिषदनि एमसिएलए श्याम सुन्दि, बारग' एमसिएलए जितु किसानजों लोगोसे जिउनां सोद्रोमा आरो थुनलाइ मोजां मोनग्राफोरा बाहागो लादोंमोन। হয়, আজি মাজবাট সতদল সাহিত্য সভাৰ মধ্যকালীন অধিৱেশন লগতে শাখাৰ অন্তৰ্গত আমাৰ অসম সাহিত্য সভাৰ আজীৱন সভ্যসকলৰ সন্মিলন ইতিমধ্যে আমাৰ সময়মতে 10:30 বজাত আজীৱন সভ্যৰ সন্মিলন অনুষ্ঠিত হৈ গৈছে। এতিয়াও চলি আছে আৰু সময়মতে আমাৰ শেষ হ'বগৈ। আমি এটা আটাইতকৈ আনন্দ লাভ কৰিছোঁ যে আজীৱন সভ্যসকলক আমি ইমান দিনে একেলগে গোট খাব পৰা নাছিলোঁ। আজি আমাৰ প্ৰায় 200ৰো অধিক অৰ্থাৎ 250মান হৈছেগৈ আমাৰ আজীৱন সভ্য অসম সাহিত্য সভাৰ মাজবাট শাখাৰ। গতিকে আমি তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ, নিজে প্ৰত্যেক ঘৰলৈ গৈ গৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু যথেষ্ট সংখ্যক আজি আমাৰ মাজত উপস্থিত হৈছে। তেখেতসকলক আজি আমি সম্বৰ্ধনা জনাবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু অসম সাহিত্য সভাৰ লগতে মাজবাট সাহিত্য সভাই এটা নতুন গতি লাভ কৰিব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে আমাৰ আজীৱন সভ্যৰ সন্মিলনখন শেষ হৈছে আৰু ক্ষন্তেক পিছতে 1 বজাৰ পৰা আমাৰ মধ্যকালীন অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হ'ব আৰু মুকলি সভাত আমি আশা কৰিছোঁ আমাৰ যিসকল অতিথিক আমি আমন্ত্ৰণ কৰিছিলোঁ তেখেতসকলে আহি ইতিমধ্যে উপস্থিত হৈছে কিছু সংখ্যক আৰু আমি আশা ৰাখিম যে মাজবাট অঞ্চলত মাজবাট সাহিত্য সভাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰি আহিছে আৰু ভৱিষ্যতলৈও আমি ভাষা সাহিত্য সংস্কৃতিৰ লগতে আমাৰ মাজবাট সাহিত্য সভাৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় যাতে ৰক্ষা হৈ থাকে তাৰ বাবে আমি প্ৰচেষ্টা চলাই যাম। জয়তু মাজবাট সাহিত্য সভা, জয়তু ওদালগুৰি জিলা সাহিত্য সভা, জয়তু অসম সাহিত্য সভা। ধন্যবাদ।